অৰুণাচলীৰ মইমতালিৰ বাবে অস্তিত্বৰ সংকটত পথালি পাহাৰৰ ঐতিহাসিক কাছমাৰী বিল। অৰুণাচলৰ ভূমিত অবৈধ পাহাৰ খননৰ ফলত খহি অহা ৰঙা মাটি এফালৰ পৰা পুতি পেলাইছে পথালি পাহাৰত অৱস্থিত ঐতিহাসিক বিলখন। কোনে লেখা মাছ নামৰ এজন ঠিকাদাৰৰ অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত সম্পূৰ্ণ মইমতালিৰে পাহাৰ খনন কৰাৰ পৰিণতিত ঐতিহাসিক বিলখন ধ্বংসৰ গৰাহত পৰাৰ পিছতো গা লৰা নাই লখিমপুৰ জিলা প্ৰশাসনৰ। অস্তিত্বৰ সংকটত পথালি পাহাৰৰ ঐতিহাসিক কাছমাৰী বিল। অৰুণাচলৰ ভূমিত অবৈধ পাহাৰ খননৰ ফলত খহি অহা মাটিয়ে এফালৰ পৰা পুতি পেলাইছে নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত পথালি পাহাৰৰ ঐতিহাসিক বিলখন। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে 64 বিঘা মাটিৰে আৱৰি থকা বিলখন বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে দুষ্প্ৰাপ্য কাছৰ কাৰণে বিখ্যাত। লিখা মাছ নামৰ এজন ঠিকাদাৰে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত সম্পূৰ্ণ মইমতালিৰে পাহাৰ খনন কৰাৰ পৰিণতিত ঐতিহাসিক বিলখন ধ্বংসৰ গৰাহৰ পৰা পিছতো গা লৰা নাই লখিমপুৰ জিলা প্ৰশাসনৰ। ইতিমধ্যে অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ঐতিহাসিক বিলখন উদ্ধাৰৰ দাবীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ জিলা প্ৰশাসনক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই। সংগঠন দুটাৰ নেতৃত্বই এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে অৰুণাচলীক কঠোৰ সকিয়নি প্ৰদান কৰাৰ লগতে লখিমপুৰ জিলা প্ৰশাসনক সময় থাকোঁতে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অসমৰ ঐতিহাসিক এখন বিল কাছমাৰী বিল, ইয়াত ৰাইজৰ বাৰ্তা কাছৰ কাৰণে অসম বিখ্যাত। ইতিমধ্যে আপোনালোকে দেখিছে যে এই বিলখনৰ অৰুণাচলী যিখিনি পাহাৰ খনন অবৈধ খননৰ খাতিৰত তেওঁলোকৰ পাহাৰৰ মাটি আহি মানে আমাৰ গোটেই বিলখন পুতি পেলাইছে। মানে এসময়ত আমাৰ নিষ্ক্ৰিয় হৈ যোৱাৰ যি পৰিকল্পনা কৰিছে মানে কিছুমান দুষ্ট লোকে, আমি ইয়াক লৈ পেলাই আমি তীব্ৰ প্ৰতিবাদ গৰিহণা দিছোঁ অসম চৰকাৰক। আৰু এই যি কাৰ্যসূচী চলি আছে, অবৈধ খনন কাৰ্যসূচী চলি আছে, আৰু তাৰ বিনিময়ত আহি পেলাই গোটেই কাছমাৰী বিলখন পোতাৰ ক্ষেত্ৰত অসম চৰকাৰে নীৰৱ ভূমিকা পালন কৰিছে। অসমৰ জিলা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াকৈ এই ব্যৱস্থাখিনি যেনেকৈ কৰিবলৈ মানে দুষ্ট চক্ৰই মানে পাইছে, তাক অসমৰ প্ৰশাসন বা জিলা প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই। আমি সদৌ অসম ছাত্ৰ সন্থা তথা আমাৰ খেয়াছঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ অতি সোনকালে এই কাছমাৰী বিলখনক সুৰক্ষাৰ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা লওক, আৰু ইয়াৰ যিখিনি চৰাই চিৰিকটি আৰু কাছ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যি প্ৰাধান্য দিব লাগে সেই প্ৰাধান্যতে দিয়া নাই। আমি তীব্ৰ গৰিহণা দিছোঁ, আৰু আগন্তুক দিনত আমি খেয়াছঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই এই বিলখনৰ ওপৰত যদি কোনো চৰকাৰে সুৰক্ষা প্ৰদান নকৰে আমি তীব্ৰভাৱে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আৰু ভৱিষ্যত দিনত অসমৰ যিখিনি সম্পদ চৰাই চিৰিকটি কাছ এই সুৰক্ষাৰ ক্ষেত্ৰত আমি চৰকাৰক সুৰক্ষা দিবৰ কাৰণে আমি দাবী জনাইছোঁ। পথালি পাহাৰ একেবাৰে সমীপত থকা কাছমাৰী বিল, যি কাছৰ কাৰণে বিখ্যাত এটা বৃহৎ অঞ্চলত থকা এখন বিল, আজি অৰুণাচলৰ মুনাফাৰ কাৰণে ইণ্ডাষ্ট্ৰী বনোৱাৰ নামত যি পাহাৰ খনন কাৰ্যসূচী চলি আছে ইয়াত, তাৰ ফলত তাৰ ৰঙা মাটি আহি আমাৰ অসমৰ মানে ইতিহাসৰ লগত জড়িত এখন বিল, যাক ইয়াত বিভিন্ন প্ৰজাতিৰ কাছ, বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিয়ে বাস কৰা এখন বিল আজি বিলুপ্ত হৈ গৈছে। আমি অত্যন্ত এই পথালি পাহাৰ মানে স্থানীয় দল সংগঠন হিচাপে ইয়াক অত্যন্ত দুখী, আৰু লগতে জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। কাৰণ তেখেতসকলৰ প্ৰশাসনৰ নাকৰ আগত, চকুৰ আগত যি এই অবৈধ খননৰ ফলত অতীতৰ পৰা বিখ্যাত এখন বিল বিলুপ্ত হৈ গৈছে, ইয়াত জিলা প্ৰশাসনৰ কোনো পদক্ষেপ আজিলৈকে আমি দেখা নাই। কিন্তু বিভিন্ন স্তৰত বিভিন্ন সময়ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ খেয়াছঘাট আঞ্চলিক সমিতিয়ে স্মাৰক পত্ৰকে আদি কৰি বিভিন্ন কাৰ্যসূচী ইয়াত লৈছিলোঁ আৰু তেখেতসকলক দাবী জনাইছিলোঁ। কিন্তু তৎসত্ত্বেও আজিলৈকে কোনো ধৰণৰ ইয়াত সুৰক্ষা দিয়াৰ নামত কাৰ্যসূচী লোৱা আমি পৰিলক্ষিত হোৱা নাই বা আমি দেখা নাই। কিন্তু এটা কথা আমি ইয়াৰ পৰা দাবী জনাইছোঁ, যদি অতি সোনকালে তেখেতসকলৰ খনন কাৰ্যসূচী বন্ধ নকৰে আৰু আমাৰ কাছমাৰী বিল পুনৰ খনন কৰি আগৰ পৰিস্থিতিত ঘূৰাই নানে, বা ইয়াত চৰাই চিৰিকটিয়ে আমাৰ জীৱ জন্তুসকল থাকিবৰ পৰা যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া কিন্তু খেয়াছঘাট আঞ্চলিক সমিতি কেতিয়াও মনে মনে বহি নাথাকে। কিন্তু এটা লজ্জাজনক কথা, আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অলপ দিনৰ পৰা অসমৰ সম্পদবিলাকৰ ওপৰত
কি কুপদৃষ্টি পৰিছে নাজানো তেখেতে এটা অসমৰ সম্পদ বিলুপ্ত হোৱা আৰু বেছি দিয়া এনেকুৱা ধৰণৰ কৰ্মবিলাকত বেছিকৈ জড়িত হৈছে কিন্তু আমি খেৰাজকান আঞ্চলিক সমিতিয়ে দাবী জনাইছোঁ যদি অতি সোনকালে কাছমাৰী বিলৰ ওপৰত ব্যৱস্থা গ্ৰহণ জিলা প্ৰশাসন আৰু অসম চৰকাৰে নকৰে তেতিয়া কিন্তু আমি খেৰাজকান আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ লগতে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম ইয়াৰ লগে লগে এটা কথা দাবী জনাইছোঁ অৰুণাচল চৰকাৰৰ আণ্ডাৰত বা অৰুণাচলৰ এজন পুঁজিপতি লিকামাছ নামৰ যোনজন ইণ্ডাষ্ট্ৰিয়েল আছে বা ব্যৱসায় নামত যি পাহাৰ খনন কাৰ্যসূচী চলাই আহিছে লিকামাজিক তেখেতক আমি সকীয়াই দিছোঁ অসমৰ দল সংগঠন দুৰ্বল নহয় নেভাবিব অসমৰ দল সংগঠন দুৰ্বল বুলি আপুনি তৎকালীনভাৱে আমাৰ অসমৰ সম্পদ কাছমাৰী বিল পুনৰ খনন কৰি ইয়াত কাছ আৰু চৰাই চিৰিকটি থকাৰ ব্যৱস্থা কৰি দিয়ক আপোনাৰ ওপৰত আমি নহ'লে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম আপুনি নাভাবিব লিকামাজি ডাঙৰীয়া আমাৰ অসমৰ সংগঠন দল সংগঠন পথালিপাহাৰ থলুৱা লোকে নীৰৱ ভূমিকা পালন কৰিব বুলি